নমস্কাৰ আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। চৰকাৰে দিব 1 লাখ নিযুক্তি। এই 1 লাখ নিযুক্তিত কোনে কোনে লাভ কৰিব এই নিযুক্তি? নিবনুৱাৰ সংখ্যা 22 লাখতকৈ অধিক। এতেকে 22 লাখ নিবনুৱাৰ ভিতৰত 1 লাখহে পাব চৰকাৰী নিযুক্তি। যিসকলে এতিয়াৰে পৰা ভাবি আছে চৰকাৰী চাকৰি এটাৰ প্ৰয়োজন, তেনেহ'লে এতিয়াৰে পৰা কষ্ট কৰি থকা সকলেহে চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হ'ব। বৰ্তমান কম্পিটিশ্যনৰ যুগত, গতিকে যোগ্যতাৰ ভিত্তিতেহে চৰকাৰী চাকৰি এটা পাব। কোনোবাই যদি ভাবি আছে পইচা দি চাকৰি ল'ম, সেইটো ভুল নকৰিব। কাৰণ বৰ্তমান চৰকাৰৰ দিনত পইচা দি কোনেও চাকৰি ল'ব নোৱাৰে। যোগ্য ব্যক্তিহে চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হয়। কম্পিটিশ্যনৰ যুগত নিজকে যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলক। 1 লাখ নিবনুৱাই পাব নিযুক্তি। এই 1 লাখ নিযুক্তিৰ ভিতৰত আপুনিও এজন সক্ষম ব্যক্তি হিচাপে চাকৰি এটা ল'বলৈ সক্ষম হওক। তাৰ ভিতৰত কম্পিটিশ্যনত 22 লাখৰ অধিক। 1 লাখ নিবনুৱাই পাব নিযুক্তি, তাৰ ভিতৰত কেণ্ডিডেট থাকিব 22 লাখতকৈ অধিক। গতিকে আপোনালোকে যিমান কষ্ট কৰিব তাৰ ফল সময়ত পাব।